দিয়া হ'ল দেখা পাইছে ফ্ৰাই কৰি আছে পানী অকণমান দিছে লাগি দিছে মানে সেই পইচা দামে দিয়া হ'ল গাইছ আজিৰ ৰেচিপিটো হ'ব লোকেল মাছ দেখা পাইছে মিৰিকা বাটা হয় তো এয়া হৈছে আপোনালোকৰ জিকা আলু চব্জি দি ফ্ৰাই কৰি আছোঁ অকণমান পানী দিছে লাগি দিছে কাৰণে দেখা পাইছোঁ তো চাই থাকক বিলাহীৰ লগত বনাম জিকা আলু মাছ বিলাহী দি দিয়া হৈ গ'ল দেখা পাইছে কাটি পিনে তো বিলাহীৰ লগত মানে মাছ টেঙা হ'লে ভাল আৰু গৰমত টেঙাই খাব লাগে অলপ তো গাইছ দেখা পাইছে এতিয়া ফ্ৰাই হৈ আছে এতিয়া পানী অলপ দি দিম পানীটো অলপ দিলে সিজিব আৰু পানী দি দিছোঁ পাইছে টকাই উতলি আছে তাৰপিছত এতিয়া এইখিনি দেখা পাইছে এইখিনি পদুনা হয় পদুনাখিনি এতিয়া দি দিম ইয়াত পদুনা মাছ এনেকৈ জিকাৰ লগত চব বিলাহী বনাব লাগে চব্জি ভাল লাগে খাই পিনে তো আপোনালোকেও ট্ৰাই কৰি চাবচোন এবাৰ বনাই পিনে খাবৰ কাৰণে তো খাই বনাই মেলি খোৱাৰ পিছত কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগে তো গাইজ যেতিয়া উতলি আছে টকা দিব পাইছে তো এতিয়া মাছখিনি দি দিম মাছ মাথা দি দিছোঁ চাহ পেষ্ট দি দিওঁ ন চাহ পেষ্ট দি দিম এয়া মাছ দি দিলোঁ আৰু তো দেখিব পাইছে গাইজ ফাইনেলি আমাৰ তৰকাৰী হৈ গ'ল ৰেচিপি মাছৰ ৰেচিপি দেখিব পাইছে ফিছ ৰেচিপি তো দেখিব পাইছে এয়া চব দিয়া হৈ গ'ল তো অলপ পাছত ভাতখিনি খাই খাম আৰু গৰম অলপ ঠাণ্ডা হ'ব দিছোঁ অলপ গাইজ দেখিব পাইছে এইটো জলকীয়া আচাৰ বি জলকীয়া হৈছে অলপ বাকী আছে তাকে তেল অকণকৈ লওঁ বোলো আজি খাই চাওঁ বাৰু জলকীয়া গৰমত অকণমান খাই দিওঁ আৰু জলকীয়া গাইজ ফাইনেলি এতিয়া আমি ভাত খাবলৈ লৈছোঁ দেখিব পাইছে এয়া নিমখ জলকীয়া লৈ লৈছোঁ মাছ ৰাখিলোঁ এয়া দুপৰীয়া ভাজিছিলোঁ আপোনালোকৰ কাঁচকল আলু এনেকৈ মাছৰ তৰকাৰী এতিয়া ভাত বাঢ়ি ল'লোঁ তো আজি ৰাতি আহাৰটো এয়াই তো আকৌ নতুন ভিডিঅ' লগ পাম তো আজিলৈ ইয়াতে সমাপ্ত কৰি ভিডিঅ'টো ধন্যবাদ থাকিলে